আজি আমাৰ ধনুদা আহিব নহয় মোলে বা কি আনিব খালি এটা কথাহে বেয়া হ'ল পাই অকল পঢ়িবলৈ বেছিকে ক'ব নহয় সেইটোৱেই প্ৰব্লেম আৰু মোলে চাগে মজা মজা কাপোৰ আনিছে পখিলি বাতকে মোক বেছি ভাল পাই নহয় সি আহিলে এটা কাৰণে হ'লে হ'ব ফুৰাবলৈ নিব ক পাইছে সি জানো ফোন তাকে কৰি চাওঁচোন ধনুদা কবলি হয় নি বসা বল ভিতৰলৈ বল ইমান হেণ্ডচামটো হৈ আহিছো পাইছোঁ আৰু বল বল ভিতৰলৈ বল মাহঁত আছেনে আছে আছে তই যে কালি মই মাহঁতক নকলো মই মনে মনে আগ ধৰি ৰখি আছোহি নহ'লে পখিলি বাই তই এনে বস্তুবোৰ যে লৈ ল'ব সোনকালে তোৰ যে এইবোৰ ক'ত যোৱাই নাই ন ৰহিলি হ'বই বাৰু মুখত ধুই লওঁ কৰোণা সময় ন হয় নি মই গাটো ধুই আহিছোঁ হেৰি বল মায়ে চাহ বাকিলে নহয় চাগে ৰখিহে আছে এইবোৰ পিছত উলিয়াম বাৰু দেই তোৰ বেগৰ তলিটো বাহিৰৰ ৰুমতে থাকিলে নহয় পিছত উলিয়াই পেলাই চবকে ভাগ কৰি দিম দে এতিয়া বল চাহ খাওঁগে এয়া চাহ খা টেবুলত থৈছোঁ কিমান ভাগৰ যোগাৰ ল'ৰা আহিছে চাগে খাওঁ মা শুন বেংগলোৰত থাকিবলৈ ভালনে দেউতা মানে সেইবোৰ জেগা আৰু মই কৈছোঁ নহয় তোমাক ইমান ধুনীয়া জেগা তোমালোক গ'লে যে আহিবলৈ অসমলৈ মনেই নকৰিবা বেংগলোৰৰ নিচিনা জেগা মানে ক'তোৱেই নাই নেকি হয় নেকি শুন দাদা পিছে আমালৈ কি আনিছানো নিদিলা যে ৰহ এজনী দিম নহয় মুখ হাতবোৰ ধুই ফ্ৰেছ হৈ লৈছোঁহে ঠিক আছে দাদা এতিয়া চাহকণ খাই পেলাই দিবাগে দেই দিব নহয় তহঁতৰ কেলে ইমান উৎপাত হৈছেনো এনেও তহঁতলৈ আনিছে দিব এনেও ইহঁতৰ মানে কাজিয়া যোৱাই নাই ন মা অকণ সলনি হ'ব হ'ল তহঁতি বৰ ডাঙৰ ছোৱালী হ'লি নহয় এতিয়া বল বল মই কাপোৰকেইটা দেখাওঁগে চাহকাপ খাই লৈছোঁ ৰহিলি আৰু পখিলি বেগটোতে তহঁত দুজনীলৈ আছে আৰু মালে আছে লৈ গৈ পিন্ধি ট্ৰাই কৰি চাই আজা আৰু সেইটো দেউতা চাৰ্ট লৈ লওঁ আৰু এইকেইটা মোৰ পেণ্টহে পিছে যাচোন পিন্ধিহে চাওঁ মোলেনো কেলে আনিব লাগে সোণটো মোৰ আছে এইবোৰ চাদৰ মেখেলা গা আৰুনো কেলে আনিব লাগে বাৰু হা ধনুদা মোলে কি আনিছানো আগ ধৰি পিন্ধি ট্ৰাই কৰি চাই আজা ধনুদা থেংক ইউ ছ' মাছ ইমান ধুনীয়া টপ আনিছাও জিন্সটো বৰ ধুনীয়া পাই হয় নেকি মই জানো নহয় কোনটো পিন্ধিলে কাক চাজে মজা লাগিছে দুইজনীকে বৰ ধুনীয়া লাগিছে পাই মোক বা বুঢ়ীজনীক বা এই শাড়ীখন এতিয়া ঘৰতে পিন্ধাই আনিব লাগেনে উপায় নাই এই দুজনী উৎপাতত পিন্ধি আহিছোঁ আৰু বিয়া সভা হ'লে ক'বালৈ পিন্ধি গ'লোহেঁতেন আৰু তেতিয়া পিন্ধি যোৱাটো বেলেগ কথা ক'বালৈ বোলে গৈছোঁ একো নহয় দিয়া মা মই অনা শাড়ী পিন্ধি চালাই জানিবা কি হ'বনো ধনুদা আমি ক'ৰবাত ফুৰিব যাম হা আৰু DSLR এটা আনিবাচোন প্লিজ নহ'লে ক'ৰবাত ল'ৰা এটাকে মাতিবা DSLR তেতিয়া ফটো মাৰিব পাৰিম DSLR ল'ৰা এটা মাতিম বাৰু পজ দিয়া কথা তই ভাবিবই নালাগে পখিলি বা মই তোক চব শিকাই দিম নহয় ধুনীয়া ধুনীয়া পজ শিকাই দিম তই চিন্তা কৰিব নালাগে দে দুজনী আৰু দেই সৰু সৰু কথাবোৰতে কিনো কাজিয়া লাগি থাকে আৰু দেই শুনি দেখিও আমনি লাগিছেগে আৰু নহয় না তাই কৈছে কাৰণেহে মই কৈছোঁ মই শিকাই দিম বুলি তাই আকৌ সেইটো বুজনেই নহয় বেলেগকে বুজি লয় মোৰ আগত তহঁতি কাজিয়া লাগি নাথাকিবি দেই মই এইবোৰ বেয়া পাওঁ আকৌ দেই ছোৱালী মই চব খোৱা সময়ত খুৱাম ড্ৰেছ কিনা সময়ত কিনি দিম চব দিম কিন্তু মই এইবোৰ কাজিয়া পাচাল ভাল নাপাওঁ ইমান দিন বাহিৰত থাকিলেও এটা কাজিয়া নাই কিমান মানুহবোৰ মিলা প্ৰীতি বুলি ভাবিছ হেল্ল' বন্ধুসকল আজি আমাৰ দাদা আহিলে দেখিলেই নহয় এপিছডটো চাই কেনে পালে বাৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু ঠিক আছে নহ'লে আজিলৈ বাই বাই